কবিতার শিরোনাম আন্ধারত জোনাক, কথা অভিজ্ঞান তামুলী, আবৃত্তি অংশুমান বাচ্চ। নিশাৰ আন্ধাৰক পৰাজিত কৰি এতিয়া সূৰুজে সাৰ পাই উঠিছে। স্বাৰ্থধাৰী মনৰ আন্ধাৰ কোঠালিত আজি এক মমবাতিৰ পোহৰে বিচৰণ কৰিছে। মানৱ সমাজত এই মমবাতিৰ উত্তাপ আন্ধাৰক দূৰ কৰি সোণালী সপোন গঢ়াৰ প্ৰয়াস। বাৰে বাৰে এক অবুজ প্ৰশ্নই মনত ভুমুকি মাৰে। দুৰ্বল মানসিকতাৰ এই সমাজত কেনেকৈ কোনোজন আত্মত্যাগী হ'ব পাৰে? মা দেউতাৰ হাতৰ পৰশত জীৱনে প্ৰাণ পাই উঠে। বন্ধুত্বৰ আবেগৰ প্ৰৱণতাই জীৱনৰ তিতা মিঠাক চিনাকি কৰায়। কিন্তু জীৱন পথৰ সংজ্ঞা তুমি, কৃতজ্ঞ সমাজ আজি উন্নতিৰ পৰ্বত চুমি। সমাজৰ সুউচ্চ পদবীৰ ধাত্ৰী তুমি, তুমিয়েই জীৱনৰ শিল্পী। অমাৱস্যাৰ শেষৰ নৱ সূৰুজ তুমি, পৰ জীৱনক সাতোৰং প্ৰদান কৰি। তুমি গুৰু, নিস্বাৰ্থ প্ৰেমৰ উক্তি, দিশহাৰা জীৱন পথিকৰ দিগদৰ্শী। তুমি গুৰু, নিশাৰ আন্ধাৰত পূৰ্ণিমাৰ পোহৰ, জীৱনৰ গভীৰতাৰ সৰ্বশ্ৰেষ্ঠ আখৰ। কিয় এই স্বাৰ্থপৰ সমাজত আজিও নিস্বাৰ্থ তুমি? প্ৰশ্নৰ উত্তৰে চিঞৰি উঠে শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজে গলি আনক পোহৰ দিয়ে। ধন্যবাদ।